নমস্কাৰ মোৰ চেনেল চুম জুলিয়ান ফেশ্বন হাপলে আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ খুব ধুনীয়া কালেকশ্যন লৈ আহিছোঁ। অসমীয়া জুৱেলাৰী লৈ আহিছোঁ আৰু লগতে গৰমৰ দিনত পিন্ধিব পৰা খালী চেইন লকেট আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যথেষ্ট ধুনীয়া লৈ আহিছোঁ। আপোনালোকে যদি বিচাৰে সকলোৱে ল'ব পাৰিব। আজি প্ৰথম যিটো দেখাওঁ এটা বিশেষকৈ ডিমাণ্ডিং ছেট বুলি ক'ব পাৰি। বহুতেই ডিমাণ্ড কৰিছিলে এনেকুৱা ধৰণৰ ছেট আছে নেকি বুলি। যেহেতু এনেকুৱা ধৰণৰ 18 ইঞ্চ দীঘল থাকিব, এটা ডিল লকেট থাকিব আৰু ইয়াৰ লগত যিহেতু ইয়েৰিংছৰ ডিল ডিজাইনৰ আহিব, যিহেতু মই পৰিধান কৰি আছোঁ আপোনালোকে নিশ্চয় লক্ষ্য কৰিব পাৰিছে। এই ছেটটোৰ লগত যিহেতু আপোনালোকে ইয়েৰিংছযোৰ পাব, একদম খুব ধুনীয়া ডিলৰ যিহেতু ইয়েৰিং হয় আৰু ইয়াৰ প্ৰাইচ আহিব বিশেষকৈ ফৰ 39 ৰুপিজ, যিহেতু 439 টকা যিহেতু ইয়াৰ প্ৰাইচ। নিশ্চয় আপোনালোকে লক্ষ্য কৰিব পাৰিছে 18 ইঞ্চ দীঘল হ'ব। আপোনালোকৰ যদি ভাল লাগিছে, যিহেতু ৰাফ ইউজ কৰিবৰ কাৰণে আপোনালোকে সকলোৱে ল'ব পাৰিব। আৰু এই ছেটটো যদি পচন্দ হৈছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। মই এতিয়া আপোনালোকৰ মাজত নেক্সট ছেটটো দেখাওঁ। এই যোনটো ছেটটো মই আপোনালোকক দেখালোঁ, এই ছেটটো যিহেতু আপোনালোকে ভেলভেট বক্স পাব। এই ছেটটো আপোনালোকে ভেলভেট বক্স পাব। এইটো হয় ভেলভেট বক্সটো এনেকুৱা ধৰণৰ থাকিব। আপোনালোকৰ যদি ভাল লাগিছে সকলোৱে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ নম্বৰত বুকিং কৰিব পাৰিব। নেক্সট দেখাওঁ এটা লকেট চেইন, যথেষ্ট ধুনীয়া হয়। এইটো চব ধুনীয়াকৈ পাটৰ নিচিনা ডিজাইনৰ হয়। সকলোবোৰ চেইন আপোনালোকে 18 ইঞ্চ দীঘল পাব আৰু লগতে আপোনালোকে ভেলভেট বক্স পাব ৰাখিবলৈ। আপোনালোকে সকলোৱে ভেলভেট বক্স যিহেতু পাব আৰু ইয়াৰ ইয়েৰিংযোৰ লকেটৰ নিচিনা চেইম থাকিব, এনেকুৱা ধৰণৰ হ'ব। নিশ্চয় আপোনালোকে লক্ষ্য কৰিছে যথেষ্ট ধুনীয়া হয়। চেইনডালো খুব ধুনীয়া হয়। আপোনালোকৰ যদি ভাল লাগিছে সকলোৱে ল'ব পাৰিব। আৰু এই চেইনডালৰ প্ৰাইচ হৈছে 519 টকা। এই চেইনডালৰ প্ৰাইচ হৈছে 519 টকা। 6.20 থাকিব। আপোনালোকে যদি বিশেষকৈ আপোনালোকৰ যদি ভাল লাগিছে এই চেইনডাল, সকলোৱে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ নম্বৰ বুকিং কৰিব পাৰিব। নাম্বাৰটো স্ক্ৰীনত দিয়া হ'ব। নেক্সট আৰু এটা ছেট আছে। এই ছেটটো বহুত ধুনীয়া হয়। এই ছেটটো হৈছে জোনৰ ডিজাইনৰ। নিশ্চয় আপোনালোকে লক্ষ্য কৰিছে ইয়াত খুব ধুনীয়াকৈ কাটিং ষ্টাইল আছে। বিশেষকৈ ইয়েৰিংযোৰ লকেটটোৰ নিচিনা ছেইম আহিব। বিশেষকৈ একদম সৰু চাইজ হয়, যিটো ভাল লাগিছে। এইযোৰ হৈছে ইয়েৰিংযোৰ আহিব। এইটো আপোনালোকে চেইনডাল নিপিন্ধিও আপোনালোকে এইডাল সদায় যিহেতু ৰাফ ইউজ কৰি আপোনালোকে পিন্ধিব পাৰিব। একদম এলিগেণ্ট কালেকশ্যন, মানে একদম কি কওঁ মই আপোনালোকক, যিহেতু একদম ধুনীয়া কালেকশ্যন হয়। এইটো আপোনালোকে ল'ব পাৰিব। ইয়াৰ প্ৰাইচ আহিব 519 টকা। আগৰ নিচিনা ছেইম, আগত দেখুওৱা চেইনডালৰ নিচিনা ছেইম আহিব 519 টকা। কাৰোবাৰ যদি ভাল লাগিছে আপোনালোকে সকলোৱে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ নম্বৰ বুকিং কৰিব। আৰু 18 ইঞ্চ দীঘল থাকিব। ইয়াত বিশেষকৈ আপোনালোকে ভেলভেট বক্স পাব। ইয়াৰ লগত আপোনালোকে সকলোৱে ভেলভেট বক্স পাব আৰু ইয়াৰ বক্সটো অকণমান ডাঙৰ। এনেকুৱা ধৰণৰ বক্সত যিহেতু আপোনালোকে পাব আৰু খুব ধুনীয়া আপোনালোকে লক্ষ্য কৰিছে এনেকুৱা ধৰণৰ বাকচত যিহেতু ভৰাই থ'বলৈ পাৰিব। আপোনালোকে এই বক্সটো আপোনালোকক এই চেইনডালৰ লগতেই পাব আপোনালোকে 519 টকাত। যদি আপোনালোকৰ ভাল লাগিছে সকলোৱে বুকিং কৰিব পাৰিব। আৰু এডাল চেইন আছে, বহুত বেছি ধুনীয়া। ইয়াত বিশেষকৈ পাটৰ ডিজাইনত দিয়া হৈছে আৰু বিশেষকৈ ষ্টনৰ ৱৰ্ক আছে। এই ছেটডালত বিশেষকৈ পাটৰ ডিজাইন দিয়া হৈছে। এইটো আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে। ইয়াত এইখিনিত আপোনালোকে ষ্টন পাব, এইখিনিত ষ্টন আছে আৰু ইয়াত পাটৰ ডিজাইন হয়। এইটো বিশেষকৈ 18 ইঞ্চ দীঘল থাকিব আৰু ইয়াৰ ইয়েৰিংযোৰ স্মল হয়। এই ছেটটো বিশেষকৈ যথেষ্ট ধুনীয়া বুলি কওঁ। বিশেষকৈ একদম চিম্পলত আৰু ধুনীয়া ষ্টাইল। ইয়াৰ প্ৰাইচ থাকিব 399 থাকিব। ইয়াৰ প্ৰাইচ 399 থাকিব। 6.20 থাকিব আৰু ভেলভেট বক্সো আপোনালোকে পাবলৈ সক্ষম হ'ব। ইয়েৰিংযোৰ নিশ্চয় আপোনালোকে লক্ষ্য কৰিছে। যিহেতু বিশেষকৈ ইয়াৰ প্ৰাইচটো 399। সকলোৱে যদি আপোনালোকৰ পচন্দ হৈছে ল'ম বুলি ভাবিছে তেনেহ'লে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ নম্বৰত আপোনালোকে বুকিং কৰিব পাৰিব।
তাৰপাছতে যিটো খালী চেইন আপোনালোকে চালে, তাৰপিছতে এটা দুগদুগী লৈ আহিছোঁ। এইটো হয় দুগদুগী ষ্টাইলৰ হয়, আপোনালোকে নিশ্চয় দেখিছে। এইটো একদম খুব প্ৰচলিত। ইয়াৰ ইয়েৰিংযোৰ হেঙিঙত আহিব, অকণমান ৱেৰ কৰি দেখাই দিওঁ লেন্থটো। এইটো আপোনালোকে আজি খুব ধুনীয়া প্ৰাইচত পাইছে। আজি আপোনালোকে এই যোনটো দুগদুগী ছেট আছে, এইটো কপাৰ বেষ্টৰ হয়। ইয়াৰ প্ৰাইচ আহিব 749। আপোনালোকৰ যদি ল'ব বিচাৰে, আপোনালোকে যদি ভাল পাইছে এই ছেটটো, আপোনালোকে সকলোৱে ল'ব পাৰিব। ইয়াৰ প্ৰাইচ আহিব 749। এয়া চব ইমানমানত পৰাকৈ হ'ব। ইয়াতকৈ আপোনালোকে চুটিকৈও পিন্ধিব পাৰিব। যথেষ্ট ধুনীয়া হয় আৰু ইয়াৰ ৰিংযোৰ বিশেষকৈ হেঙত আহিব। বিচাৰিলে আপোনালোকে তলৰ যোনটো দুগদুগী, সেই দুগদুগীটো আপোনালোকে এৰাই পিনে যিটো টপতো পৰিধান কৰিব পাৰিব। আজিৰ কাৰণে বিশেষকৈ এই যোনটো ছেট আছে, এই ছেটটো এটা পিচে আছে। আপোনালোকে যোনসকলে বুকিং কৰে, পটাপট বুকিং কৰিব। ইয়াৰ প্ৰাইচ আহিব 749। আৰু এটা ছেট লৈ আহিছোঁ। এইটো একদম জেঠী পটাৰ নিচিনা ষ্টাইল। এইটো নিশ্চয় আপোনালোকে ধৰিব পাৰিছে। ইয়াৰ প্ৰাইচ আহিব 519 টকাত দিছোঁ। যিহেতু আপোনালোকৰ যদি ভাল লাগিছে, সকলোৱে ল'ব পাৰিব। লেন্থটো যথেষ্ট দীঘল হয় আৰু ইয়াৰ ইয়েৰিংযোৰ টপত আহিব। এইযোৰ হৈছে ইয়াৰ ইয়েৰিংযোৰ। আজি যিহেতু আপোনালোকক 519 টকাত দিয়া হৈছে। এইটো যথেষ্ট দীঘল হয়। আপোনালোকে যদি ভাল লাগিছে, পৰিধান কৰিম বুলি ভাবিছে, আপোনালোকে সকলোৱে ল'ব পাৰিব। 519 টকাত দিয়া হৈছে। আৰু অকণমান লেন্থটো দেখাবলৈ মই আপোনালোকক ৱেৰ কৰি দেখাই দিওঁ। এইটো চব এনেকুৱা ধৰণে আপোনালোকে পৰিধান কৰিব পাৰিব। একদম লেন্থটো ইমানকৈ পৰিছে। আপোনালোকে বিচাৰিলে অকণমান লেন্থটো দীঘল কৰিও আপোনালোকে পিন্ধিব পাৰিব। যোনে যোনে পচন্দ কৰিছে, ভাল লাগিছে, আপোনালোকে সকলোৱে হোৱাটছআপ নম্বৰ বুকিং কৰিব পাৰিব। লাষ্ট আৰু এটা কালেকশ্যন লৈ আহিছোঁ। এইটো বিশেষকৈ আটাইতকৈ ধুনীয়া হয় আৰু বিগ চাইজ হয়। যোনসকলে ব্ৰাইড হয়, ব্ৰাইডসকলে বিগ চাইজ পৰিধান কৰিব পাৰিব। নতুবা আজিকালিৰ দিনত যিহেতু বিয়াত প্ৰত্যেকেই পিন্ধে। এইটো খুব ধুনীয়া জুৱেলাৰী ষ্টাইলৰ নিচিনা। আপোনালোকে লেন্থটো যথেষ্ট হ'ব। এইটো চাওক, ষ্টনৰ ৱৰ্ক আছে। আৰু এই ছেটটো 6/20 থাকিব। নিশ্চয় আপোনালোকে ধৰিব পাৰিছে। কইনাসকলেও পিন্ধিব পাৰিব। আৰু আজিকালি যিহেতু ট্ৰেণ্ডত চলিছে, যিহেতু ডাঙৰ লকেটটো ডাঙৰ যিহেতু পিন্ধি। আৰু ইয়াৰ ৰিংযোৰ দেখাই দিওঁ। ইয়াৰ ৰিংযোৰ আহিব টপত, এনেকুৱা ধৰণৰ হ'ব। অকণমান দীঘল হ'ব। এইটো টপত আহিব। এইটো নিচিনা চেম হ'ব। আপোনালোকৰ যদি এই ছেটটো ভাল লাগিছে, আপোনালোকে সকলোৱে ল'ব পাৰিব। ইয়াৰ প্ৰাইচ আহিব 780 টকা। ইয়াৰ প্ৰাইচ যিহেতু বিগ চাইজ হয়, এইটো 780 টকা। আপোনালোকে সকলোৱে ল'ব পাৰিব। অকণমান আপোনালোকক পিন্ধি দেখাই দিওঁ। এইটো চাওক, নিশ্চয় লক্ষ্য কৰিব পাৰিছে। ইমানমানত পৰাকৈও পিন্ধিব পাৰিব আপোনালোকে। ইয়াতকৈও বিচাৰিলে দীঘলকৈও আপোনালোকে পিন্ধিব পাৰিব। এইটো নিশ্চয় ধৰিব পাৰিছে। যথেষ্ট ধুনীয়া হয়। বিশেষকৈ এই যোনটো জুৱেলাৰী নিচিনা ষ্টাইলৰ শেৱালি ফুল আছে। আপোনালোকৰ যদি ভাল লাগিছে, আপোনালোকে সকলোৱে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ নম্বৰ বুকিং কৰিব পাৰিব। ঠিক আছে। যিহেতু যোনখিনি ভিডিঅ' লৈ আহিছিলোঁ, সেই ভিডিঅ'খিনি বিশেষকৈ যোগেৰে আপোনালোকক জুৱেলাৰী দেখালোঁ। কিন্তু ভিডিঅ'ৰ পৰা বিদায় ল'ব লাগিব। বিদায় লোৱাৰ পূৰ্বে যিহেতু যোনসকলে মোৰ ভিডিঅ' চাই ভাল পাইছে, প্লিজ লাইক, ছাবস্ক্ৰাইব এণ্ড কাষত থকা বেল আইকনটো দবাই দিব। নেক্সট যোনখিনি ভিডিঅ' আছে, সেই ভিডিঅ'খিনি আপোনালোকৰ মাজলৈ পাবলৈ আৰু খুব ধুনীয়া ধুনীয়া কম প্ৰাইচতে যিহেতু মই আপোনালোকৰ মাজলৈ জুৱেলাৰী দিবলৈ চেষ্টা কৰিম। যোনসকলে ভাল পাইছে, সকলোৱে লাইক, ছাবস্ক্ৰাইব এণ্ড কাষত থকা বেল আইকনটো দবাই দিব। নেক্সট যোনখিনি ভিডিঅ' আছে, সেই ভিডিঅ'খিনি আপোনালোকে পাবলৈ। ঠিক আছে। সকলোকে জনাইছোঁ নমস্কাৰ, ধন্যবাদ।